কৰ্মীসকলৰ দায়িত্ব নাই, অসমীয়া ৰাইজৰো দায়িত্ব আছে। হয়, মই বুজি পাওঁ যে কণ্টেণ্ট থাকিলেহে মানুহ চাবলৈ আহিব, কিন্তু এইবাৰ কণ্টেণ্ট বৰ ধুনীয়া এটা কণ্টেণ্ট আপোনালোকৰ মাজলৈ আহিব, যিখনৰ নাম বুলু ফিল্ম। আৰু মই বহুত কথা কৈছোঁ, ভাগৰি পৰিছোঁ, গতিকে হিমাংশু দাৰ পৰা মই ইনষ্টাগ্ৰাম প্ৰফাইলত জানিম। দীপলিনাক প্ৰথমতে মই ধন্যবাদ জনাইছোঁ তোমাক যে তুমি চিনেমাখনৰ কথা ইমান ধুনীয়াকৈ ৰাইজক কৈছা। সঁচা কথা কৈছোঁ আচলতে। একদম একদম। আৰু সেইটোৱে আচলতে ভাল লাগে, এইটো সেইকাৰণে ভাল লাগিছে যে চিনেমা এখন যদি দুৰ্বল হ'লহেঁতেন, চিনেমাখন যদি মই নিজে সুখী নহ'লোহেঁতেন বনাই উঠি, তেতিয়া চাগে মই ডেফিনেটলি তেনেকুৱা হয়নে, কেনেকৈ ক'ম মানুহক। কেতিয়াবা আমাৰে হয়, গান এটা বনালোঁ, কিন্তু যেতিয়া গানটো আমি গম পাই যাওঁ ন যে গানটো বৰ এটা বেছি ভাল লগা নাই বা এটা সাংঘাতিক একো ভাল মানে অৱদান নিদিয়ে, তেতিয়া মানে নিজৰে প্ৰচাৰ কৰিবলৈ বৰ এটা ভাল নালাগে। চ' ছেইম বস্তু চিনেমা আৰু বুলু ফিল্ম চিনেমাখনৰ ক্ষেত্ৰত এটা কথা ক'ব পাৰোঁ, দীপলিনাহঁতে চাইছে এদিন এটা ঘৰুৱা পৰিৱেশত চিনেমাখন, আৰু সেইকাৰণে চাগে দীপলিনা বহুত এক্সাইটেড হৈ আছে 9 তাৰিখৰ কাৰণে। আৰু এইটোও জানো যে চিনেমাখনক লৈ যোৱা দিনকেইটাত বহুতে গালিও দিছে যে কি নাম দিছে এইবিলাক বুলু ফিল্ম, কিন্তু দীপলিনাই যে ক'লে যে আচলতে নহয়, নামটোৰ লগত সেই চিনেমাৰ লগত কোনো জড়িতই নহয়। যদি আপুনি চিনেমাখন উপভোগ কৰে তেতিয়া বুলুনো কিয় নামটো দিছে সকলো কথাৰে উত্তৰ আপুনি চিনেমাখনতে পাব। সেইকাৰণে আগতীয়াকৈ ইমান বেছি ইজিউম কৰি লাভ নাই যে কিয় বুলু ফিল্ম দিছে, কিবা কণ্ট্ৰভাৰ্চি কাৰণ আছে। আৰু কাৰণটো এনেকুৱা নহয় যে জবৰদস্তি কাৰণ এটা দিয়া হৈছে, নহয়। ইটছ আ ভেৰি গুড মুভি। আৰু স্ক্ৰীন প্লে যিটো আমাৰ অসমত হয়তো মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে অকণমান দুৰ্বল হয় স্ক্ৰীন প্লেৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰত তাৰমানে এইখন ছবিৰ যিটো স্ক্ৰীন প্লে সেইটো সাংঘাতিক শক্তিশালী আৰু খুব এংগেজিং, আপোনাক এংগেজ কৰি ৰাখিব একেবাৰে প্ৰথম এণ্ডৰ পৰা শেষৰ এণ্ডলৈকে। চিনেমাখনৰ লগত জড়িত প্ৰত্যেকজনৰ সদস্যৰ লগতে মোৰ শুভকামনা আছে, কিন্তু বিশেষকৈ মই এটা কথা ক'ম দেই, প্ৰণামী বা যিটো চৰিত্ৰত অভিনয় কৰিছে সেইটো আচলতে মই যিদিনাখন চিনেমাখন চাইছিলোঁ নিজে ফোন কৰি পেলাই ৰাতি চাগে 12টামান বাজিছে নেকি, আপোনাক কৈছে নে নাজানো, মই প্ৰণামী বাক মানে ফোন কৰি কৈছোঁ আপুনি কি কৰি পেলালে এইখন ছবিত। চ' ইটছ আ ডিফাৰেণ্ট লেভেল, তাৰমানে এক্টিঙৰ ডিফাৰেণ্ট লেভেলটো এষ্টাব্লিছ হৈছে প্ৰণামী বা অফক'ৰ্ছ এগৰাকী অভিনেতা হিচাপে হিমাংশু দাৰ আচলতে শ্ৰেষ্ঠ অভিনয় হৈছে চিনেমাখনত, সেইটোৱে ক'ব লাগিব। চ' খুবেই ভাল চিনেমা, আপুনি সকলোৱে আহক 9 ছেপ্টেম্বৰত, একদম মিছ নকৰিব। অসমীয়া বোলছবি বুলু ফিল্ম, ভাল ছবি, মানে চিনেমাখনত এটা কথা দৰ্শকক ক'ব পাৰোঁ যে আপোনালোকে হাঁহিবলৈ ঢেৰ সুযোগ পাব, ঢেৰ হাঁহি উঠিব। কেতিয়াবা আপোনালোকে একদম ঢেকঢেকাই হাঁহিব, কেতিয়াবা হয়তো ঢেকঢেকাই নাহাঁহে, মনৰ ভিতৰত হাঁহিব, কেতিয়াবা হয়তো এসপ্তাহ পিছত মনত পৰি হাঁহিব। কিন্তু এটা কথা ঠিক যে চিনেমাখনৰ শেষত কিন্তু চাগে আপোনালোকে হাঁহিব নোৱাৰিব এণ্ডিঙত, আৰু সেইটোৱে চিনেমাখনৰ চাগে গোটেই অৰ্থটো তাতে লুকাই আছে। বাকী একো নকওঁ, আকৌ এবাৰ দীপলিনাক থেংক ইউ জনাইছোঁ, আৰু আপোনালোকক যে আহক 9 তাৰিখে চাবলৈ। মই পৰিচালক হিচাপে আপোনালোক ক'ব পাৰোঁ যে চিনেমাখন চালে পইচা খৰচ হয়, চিনেমাখন চাব গ'লে সময় খৰচ হয়। মই কেৱল এটা কথা ক'ব পাৰোঁ যে চাগে চিনেমাখন চাই আপোনালোকৰ সময় আৰু পইচা অভাৱত নাযায়। থেংক ইউ ছ' মাছ। আৰু হিমাংশু দাই মোক থেংক ইউ ক'ব নালাগে, এয়া মোৰ নিজৰ ব্যক্তিগত দায়িত্বও হয় যে যিহেতু মই এইখন উদ্যোগ কৰে, এই উদ্যোগটোৰে মই এগৰাকী কৰ্মী, গতিকে ভাল কাম যেতিয়াই হ'ব, কেৱল হিমাংশু দা বুলি নহয়, যেতিয়াই ভাল কাম আহিব, যেতিয়াই ভাল কাম হৈ থাকিব, প্ৰচাৰ কৰিবলৈ আমি সদায় আগত থাকিম। কাৰণ সকলোৱে দেখোন কয় যে প্ৰচাৰ নাই কাৰণে আমাৰ চিনেমাৰ কথা কোনো গমেই নাপায়, কিন্তু এইবাৰ আমি সকলোৱে খুব মিলি প্ৰচাৰ কৰিছোঁ, বিচাৰিছোঁ যাতে যিমান আহে, যিমান পাৰোঁ মানে সিমান মানুহক জনাওঁ বুলু ফিল্মৰ বিষয়ে। আৰু সেইকাৰণে মই বিচাৰিছোঁ যে বুলু ফিল্মখন আহক। চ'